25 চন এই বছৰ 19 ছেপ্টেম্বৰ দিনটো গোটেই পৃথিৱীখনে শুই আছিল ব্ৰহ্মপুত্ৰ, শুই আছিল আকাশৰ ডাৱৰ, মাথো চাই আছিল বেলিটোৱে, তাকো ডাৱৰবোৰে ঢাকিয়েই পেলালে। ব্ৰহ্মপুত্ৰই ছিংগাপুৰৰ সেই সাগৰখনৰ সৈতে সংযোগ কৰিবলৈ নাপালে, জুবিন দাক মাৰি পেলালে। ছিংগাপুৰৰ সেই সাগৰখনে ব্ৰহ্মপুত্ৰক এবাৰো নুসুধিলে জুবিন কোন। সেইদিনা দেখিব লাগিছিল তুমি তোমাৰ ব্ৰহ্মপুত্ৰক, নদীৰ সোঁতত মাথো দুটাই শব্দ, জুবিন ক'ত, জুবিন ক'ত। ব্ৰহ্মপুত্ৰৰ অভিমান তুমি আগতে দেখা নাছিলানে? তুমি যেন অন্য সাগৰৰ কোলাত শুবলৈ গ'লা। সেইদিনা দেখিব লাগিছিল তুমি তোমাৰ অসমক, স্তব্ধ হৈ আছিল সেমেকা সেই বতাহজাক, শোকত আবদ্ধ হৈ আছিল অসমৰ মানুহজাক। এনে এগছ চাকি নাই যাৰ পোহৰত তোমাক দেখা নাই, এনে এখন ঠাই নাই য'ত তোমাৰ গান বজা নাই। সকলোতে মাথো মায়াবিনী, সকলোতে মাথো মায়াবিনী।